গুড মৰ্ণিং গাইজ এতিয়া গুড মৰ্ণিং হৈ থকা নাই এতিয়া মানে বাজিল 8টা ঘড়ীটো চাওঁতেহে দেখা পালোঁ গৈছিলোঁ কালি ৰাতি থিয়েটাৰ চাব আহোঁতে দেৰিয়ে হ'ল নহয় আৰু এইকেইদিন মানে পূৰা টোপনি খতি আৰু চকুকেইটা চাওকচোন গাইজ পূৰা বহি আছে আৰু এতিয়া উঠি কিনে গম পালোঁ আজি যে কাতি বিহু চাওকচোন ছাগলীটো নেমু গছৰ পাত খাই আছে ৰ'ব এতিয়া দাঁতকেইটা ব্ৰাছ কৰি লওঁ ব্ৰাছ কৰাটো কামটোতো সদায় এতিয়া আকৌ আহিলোঁ মই আইতাহঁতৰ ঘৰলৈ বুলি মানে মামাহঁতৰ ইয়াত আকৌ সকলোৱে চব্জি কটাত ব্যস্ত দেই মোক অহাৰ লগে লগে মানে কামত লগাই দিলে কামটো কৰিব লাগিবই মানে অমিতা কৰিব খেদাই দিলে অমিতা চাওকচোন তেতিয়াৰ পৰা মানে যুঁজি আছোঁ অমিতাটো পাৰিবই পৰা নাই অৱশেষত এটা পাৰিলোঁ দিয়ক গাইছ বেলেগ ঠানিৰ পৰা এপিনে আমাৰ ৰান্ধনি আহি উপস্থিত দেই আইক কি মানে কামতে লাগি গ'ল দেই আপোনালোকৰ মেইন কথাটো কোৱাই হোৱা নাই মানে আমাৰ ককা আৰু মামাৰ মানে আজি হ'ল তিথি তাই বাবে মানে এতিয়া আকৌ পানী খুৱাব আহিলোঁ মানে আমাৰ আইতাৰ গৰুকেইটা আমাৰতো গৰু নায়েই এতিয়া আহিলোঁ ঘৰলৈ মানে চাওকচোন ছাগলীটো কেনেকৈ দাঁড়ি আহিছে মই অহাৰ লগে লগে আজিতো কি আপোনালোকে গমেই পাইছে কাতি বিহু সেইবাবে কাষতে থকা পথাৰখনত মানে হলা জ্বলালোঁ আৰু এতিয়া যাই আছোঁ বস্তিলৈ মানে বস্তিটোৱে সৰিও হলা আজি মানে সুদৰ্শন থিয়েটাৰৰ লাষ্টৰ নিশা সেইবাবে আজিও ভাবিলোঁ এবাৰ চাই আহোঁ যায় আজি মিনিলোঁ বাই বাই ইয়াতে খতম কৰিলোঁ আৰু